পুনৰ উভতি আহিছোঁ মই কাৰ্বি আংলং টাইমছত। বৰ্তমান আমি জানিবলৈ চেষ্টা কৰিম বৰ্তমান উপস্থিত এই সময়ত এতিয়া বৰ্তমান আপোনাৰ 2টা বাজি পাৰ হৈ গ'ল। 2টা বজা পাৰ হোৱাৰ পিছত তাৰপিছত এতিয়া বৰ্তমান স্থিতি কেনেদৰে সেই সকলো কথা আমি জানিবলৈ কাৰণে আকৌ আমি চেষ্টা কৰিবলৈ আমি পুনৰ উভতি আহিছোঁ। বৰ্তমান মোৰ হাতত উপস্থিত আছে এতিয়া এই সমগ্ৰ গোটেই লিষ্টখন যে কোনে কিমান আগবাঢ়িছে, কোনে কিমান বিপুল ভোটত বিজয় হ'ব, গোটেইখিনি কথা আমি জানিবলৈ বৰ্তমান চেষ্টা কৰিম। সেই চেষ্টা চলাবলৈ আমি বৰ্তমান আমি দেখুৱাব চেষ্টা কৰিছোঁ আমাৰ বিজেপি কেণ্ডিডেট, বিজেপি পাৰ্টিৰ কেণ্ডিডেট অমৰ সিং টিছৌ। তেখেতে বৰ্তমান ইতিমধ্যে ভোট লাভ কৰিছে 1,75,858। তেখেতে প্ৰথম স্থান গ্ৰহণ কৰি আছে। বৰ্তমান দ্বিতীয় স্থানত আছে জে.আই. কাথাৰ APSLC বা তেখেতক ইণ্ডিপেণ্ডেণ্ট পৰা কোৱা হৈ গৈছে। তেখেতৰ পৰা অমৰ সিং টিছৌ বিজেপিৰ পৰা প্ৰায় 63,000 মান ভোট বেছি গ্ৰহণ কৰি বৰ্তমান লিডিঙত আছে। 1 নম্বৰত আছে। 3 নম্বৰত আছে কংগ্ৰেছ দলৰ প্ৰাৰ্থী জয়ৰাম ইংলেং। তেখেতে ভোট লাভ কৰিছে 74,135। আৰু তাৰপিছত আছে জন বাৰ্ণাৰ্ড চাংমা। তেখেতে ভোট লাভ কৰিছে 6,460। আৰু 5 নম্বৰত আছে জকচন বে। তেখেতে ভোট লাভ কৰিছে 5,220। যিহেতু এই গোটেইখিনি আমি দেখিবলৈ পাইছোঁ যে বৰ্তমান লিড কৰি আছে, বৰ্তমান চবতকৈ ওপৰত আছে বিজেপি। তেখেত এনেদৰেই কি বিজেপি আজি বিজয় কৰিব নেকি, নে ইয়াৰ আৰু কিবা সম্ভাৱনা আছে 2 নম্বৰটো আগত আহিবলৈ? এই গোটেইখিনি জানিবলৈ আপোনালোকে চাই থাকক কাৰ্বি আংলং টাইমছ।